ৰঞ্জিত গগৈ লোক সংস্কৃতিৰ সাধক পৰিৱেশক বৰেণ্য বিহুৱা অসমৰ বাপতি সাহোন বিহুৰ গৰিমা বিশ্বলৈ বিয়পাই নিয়াৰ প্ৰচেষ্টাত ব্ৰতী এজন অক্লান্ত সাংস্কৃতিক কৰ্মী বিহুগীত নৃত্য লোকগীত টোকাৰী গীতৰ লগতে অসমীয়া চহা লোককৃষ্টিৰ গৱেষক পৰিৱেশক 2023 চনত অনুষ্ঠিত বিহু নাচ আৰু ঢোল বাদনৰ গিনিছ বিশ্ব অভিলেখ অনুষ্ঠানৰ মূল খনিকৰ সামগ্ৰিক পৰিচালক বিহু সংস্কৃতিৰ ইতিবৃত্ত গ্ৰন্থৰ স্ৰষ্টা বিহু আৰু টোকাৰী গীতৰ বহু এলবামৰ সংগীত পৰিচালক 33 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উদ্বোধনী আৰু সামৰণি অনুষ্ঠানৰ সামগ্ৰিক বিহু নৃত্য পৰিচালনা সাউথ ইষ্ট এছিয়ান গেমছ খেলো ইণ্ডিয়া 65 সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড লণ্ডন অলিম্পিককে ধৰি 21খনকৈ ৰাষ্ট্ৰত বিহুৱা ৰঞ্জিত গগৈৰ নেতৃত্বত বিহু প্ৰদৰ্শন কৰিছে অসমৰ বিহুৱা দলে অসম চৰকাৰে আপোনাক অসম গৌৰৱেৰে বিভূষিত কৰি গৌৰৱ অনুভৱ কৰিছে